তো হেল্ল' গাইজ, তো আশা কৰোঁ সকলোৱে ভালে আছে আৰু এটা নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ পৰা ধৰি মই ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ যোনটো আগত মোবাইলটো আছিলে সেই মোবাইলটো বেয়া হৈ আছিলে ডিছপ্লেটো। সেইকাৰণে এটা নতুন মোবাইল ল'লোঁ আৰু নতুন মোবাইলত ভিডিঅ'টো দিম বুলি ভাবিছিলোঁ আপোনালোকক, আৰু দিব নোৱাৰিলোঁ কাৰণ মই আগৰ মোবাইলটো বহুত বেয়াই, ভিডিঅ' কৰিবই নোৱাৰি। আৰু এতিয়া আজি পূজা সেয়েহে ছাৰ আৰু মই ৰেডি হৈ গ'লোঁ, আৰু বাকী লগৰ আহিব দুজন তিনিজন, আৰু সিহঁতৰ কাৰণে ৰখি আছোঁ। তো ব'লক আজি নগাঁও পূজা চাই আহোঁ, আপোনালোককো দেখাই আহোঁ কেনেকুৱা লাগিছে, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু ভাল ভাল ভিডিঅ' পাবলৈ। তো ছাৰ কিবা কৈ দিয়ক। মহাসপ্তমী পূজা বতৰ, চবৰে পূজা ভালে যাওক। আমিও চাম পূজা, আপোনালোকেও চাব, চাই দেখাই দিব পূজা ইমানেই। তো তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পাই গ'লেহি দুৰ্গা পূজা প্ৰথমটো পেণ্ডেল, প্ৰথম মণ্ডপ। ইয়াত এইটো হ'ল আপোনাৰ জ্যোতি ফুলৰ মেল। তো পোনপ্ৰথমতে সকলোলৈকে দুৰ্গা পূজাৰ মহাসপ্তমী দুৰ্গা পূজা শুভেচ্ছা থাকিলে, শুভকামনা জ্ঞাপন কৰিলোঁ সকলোকে, যে দুৰ্গা মায়ে সকলোকে ভালে ভালে ৰাখক। তো আপোনালোকক দেখাই আছোঁ, আপোনালোকেও চাওক। তো ছাৰে মই অলপ চাই লওঁ, আপোনালোকক দেখাওঁ বেক কেমেৰা কৰি। তো ব'লক, এইফালে গান বজা চলিয়ে আছে যিহেতু। পূজা বতৰ পেঁপা মাত নুশুনিলে ভালেই নালাগে। পূজাত যেতিয়া পেঁপুত এইফালে বজাই আছে, আৰু সৰুতে মাহঁতৰ লগত আহোঁ, দেউতাৰ লগত আহোঁ, হাতত ধৰি দেউতাই হাতত ধৰি লৈ আহে। তো ঘৰত কৈ থৈ আহে, পিষ্টল ল'বি নেকি, পূজাৰ ঘৰত গৈ কান্দিবি নেকি? আমি তেতিয়া কওঁ পিষ্টল নলওঁ, একো নলওঁ, খাম আৰু গুচি আহিম। তো পূজা যেতিয়া পাওঁহি তেতিয়া যেতিয়া দোকানবোৰ দেখোঁ তেতিয়া বেলুন লাগে, পিষ্টল লাগে। তো দেউতাক কওঁ কান্দো, দেউতাই দিয়ে পিষ্টল, জানেই সিহঁতে পিষ্টল ল'বই। তো ব'লক প্ৰথমতে মা দুৰ্গা আশীৰ্বাদটো লৈ লওঁ, তাৰপিছত আপোনালোকক দেখাম। এইটো প্ৰথম মণ্ডপ হয়। নগাঁৱত বহুতকেইটা দুৰ্গা পূজাৰ মণ্ডপ আছে, তো আপোনালোকক দেখাম। এইফালে গান বাজনা চলি আছে। তো ব'লক। প্ৰথম মণ্ডপ চাই হ'ল, আৰু এতিয়া ভাইটিহঁতো আহি গ'ল, লগত দীপজ্যোতি আহিছে। এইফালে আহিছে বিদ্যুৎ ভাইটিয়ে। আৰু এতিয়া আমি নগাঁৱত চাম, যিমান পাৰোঁ আপোনালোকক দেখাম আজি। আৰু নগাঁৱত দেখাব নোৱাৰিম কাৰণ নগাঁৱত বহুত পূজা আছে, সৰু সুৰাকৈ হ'লেও নগাঁৱত গণিব নোৱাৰি, কেইখনমান হ'ব মিনিমাম হিচাপ নাইকিয়া, মানে বহুত কেইখনে আছে। তো আপোনালোকক যিমান পাৰোঁ আজি দেখাম, নহ'লে কাইলৈ দেখাম, পৰহিলৈ দেখাম, আপোনাক আৰু দুদিন সময় আছে। তো ব'লক তেতিয়াহ'লে আগুৱাই গৈ থাকোঁ ন। আৰু এতিয়া এইটো হ'ল আপোনাৰ নগাঁৱৰে কৃষ্ণা হলৰ কাষতে, নিচেই কাষতে আছে নগাঁও কৃষ্ণা হলৰ। তো বেংগলী কমিটি হয় এখন। তো এটা মানে এনেকুৱা দৃশ্য এটা বনাইছে, আপোনালোকক ভিতৰত গৈ পেলাই দেখাম। বাহিৰটোৱে চাওকচোন, বাহিৰটো চাই পেলাই কিমান সুন্দৰভাৱে মানে তৈয়াৰ কৰা হৈছে, সুন্দৰভাৱে চাওকচোন। সকলোবোৰ চৰাই চিৰিকটি, এনেকুৱা লাগিছিলে ভিতৰতো চৰাই চিৰিকটি হ'ব নেকি। মই এতিয়ালৈকে বৰ্তমান ভিতৰলৈকে সোমোৱা নাই, কিন্তু এটা আইডিয়া কৰিছোঁ যে ভিতৰতো চৰাই চিৰিকটিয়ে হ'ব। তো এইফালে চাওক, ডাঙৰ ডাঙৰ চৰাই ৰাখিছে, মানে কৈছোঁ আৰু আপোনালোকে কি ক'ব, আৰু ভাষা নাই ক'বলৈ, মানে ইমান সুন্দৰ কৰি বনাইছে মানে। তো ব'লক ভিতৰলৈ প্ৰৱেশ কৰোঁ। লাগিছে প্ৰকৃতিৰ মাজত আছোঁ, প্ৰকৃতিৰ বুকুত ফুৰি আছোঁ, উমলি আছোঁ। তো মানে ক'বলৈ ভাষা নাই, ইমান সুন্দৰকৈ বনাইছে। তো গছ গছনি আৰু চৰাই চিৰিকটি, সকলোবোৰ চৰাই চাওক না আপোনালোকে, সৰু সৰু চৰাই এইফালে বাহা বনাই ৰাখিছে, আৰু এইফালে গছ গছনি, এইফালে চাওক আপোনালোকে চৰাই, সকলোবোৰ মানে চৰাই চিৰিকটি বনাই ৰাখিছে। তো ভাল লাগিছে চাই, আপোনালোকেও আহিব চাবলৈ। আজি প্ৰথম দিন হৈছে আৰু দুদিন আছেই বৰ্তমান। তো আহক আপোনালোকে চাওকহি। তো ঘৰত যাব মনে যোৱা নাই, সকলোবোৰ চৰাই বাহা মই আপোনালোকক দেখাই আছোঁ। তো সকলোবোৰ চৰাই, মানে ইয়াতে চৰাই সজাই প্ৰথম সোমোৱাৰ পৰা ধৰি চৰাই বাহা, তাৰপিছত আপোনালোকে চৰাই সজা এটা এটা, ইফালে সকলোবোৰ চৰাই সজা, সকলোবোৰ চৰাই সজাই আপোনাৰ বনাই ৰাখিছে। তো ওপৰত চাওক, ওপৰতো সকলোবোৰ চৰাই। তো দেৱীমাৰ ওচৰত মই আপোনালোকক দেখাই লৈ গৈ আছোঁ। দেৱীমাৰ ওচৰত আপোনালোকে দেৱীমাৰ বেকগ্ৰাউণ্ডত, দেৱীমাৰ ফ্ৰণ্ট ছাইডত সকলোবোৰ চৰাই বাহাই বনাই ৰাখিছে। তো আপোনালোকে চাব, কেনেকুৱা লাগিছে চাব, আৰু আপোনালোকক আহক চাবলৈ। এইফালে ফটো ৰাখি দিছে, মই দেখাই আছোঁ আপোনালোকক। এইফালে চাওক, তো দেখিবলৈ পাইছে ইফালে আপোনাৰ যোনটো মণ্ডপ, মেইন মণ্ডপটোতো চৰাই বাঁহেৰে তৈয়াৰ কৰিছে। আপোনালোকক জুম কৰি মই দেখাই আছোঁ।
এয়া চাব পাৰে এটা এটা চৰাই বাঁহেৰে বনাই তৈয়াৰ কৰি ৰাখিছে। তো ভাল লাগিছে বহুত। তো এতিয়া যাম ITI কলেজত গৈ ITI কলেজত শুনামতে ৰাম মন্দিৰ বনাইছে। তো চাই আহোঁ, দৰ্শন কৰি আহোঁ এবাৰ ৰাম মন্দিৰ। তো ব'লক তেতিয়াহ'লে। তো আহি পাই গ'লোহি ITI কলেজ। নগাঁও ITI কলেজৰ ওচৰতে ৰাম মন্দিৰ বনাইছে আৰু আপোনালোকে দেখিছে এইফালে। তো এতিয়া ছাৰে মই যাম ভিতৰত দুৰ্গা মাৰ আশীষলৈ আহিম আৰু প্ৰৱেশ কৰিম, আপোনালোকক ভিতৰৰ হেৰিটো দেখাম। তেতিয়াহ'লে ব'লক ভিতৰলৈ গৈ থাকোঁ। আহক ছাৰ আহক। আহিছোঁ ৰাম মন্দিৰত, ব'লক তেতিয়াহ'লে আপোনালোক रघुपति की जय बोले लक्ष्मण राम सिया का अंजन पुत्र पड़े चरण में राम सिया जपते मंगल भवन अमंगल हारी प्रभु सुदशरथ अजर बिहारी राम सिया राम जय जय राम सिया राम তো সঁচাকৈ ইয়াত আহি এনেকুৱা এটা অনুভৱ হৈছে যে সঁচা অৰিজিনেল ৰাম মন্দিৰৰ ভিতৰত খাৰা হৈ আছোঁ, ৰাম মন্দিৰৰ ভিতৰত আছোঁ। তো এইফালে চাব পাৰে সৰুকালতে যোনখন আমি ৰামায়ণ চাইছিলোঁ, বনবাসত ৰাম লক্ষ্মণ সীতা, সেই ফটোখন আছে। সকলোবোৰ ধৰণৰ ফটো আছে। যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লৈ যায় আৰু ৰাম সাগৰ পাৰ কৰি যায়, সেই ফটোবোৰ সকলো ধৰণৰ ফটো ইয়াত আঁৰি ৰাখিছে। তো আহক আপোনালোকেও চাওকহি। এনেকুৱা মানে আপোনালোকে অনুভৱটো কৰিব ইয়াত আহিলে, আপোনালোকে ভিডিঅ'ত চালে গম নাপাব। আপোনালোকে আহক, নগাঁও ITI কলেজৰ ওচৰত আছে। তো আহিলে গম পাব যে কিমান ভাল লাগে এটা মানে শনি মন্দিৰৰ ওচৰত, নগাঁও শনি মন্দিৰতে বনাইছে। আপোনাৰ কইন্স দি বনাইছে, পইচা দি বনাইছে শুনামতে। কিন্তু এতিয়ালৈকে দেখা নাই আৰু আপোনালোকক দেখাম। এতিয়া ময়ো চাম, আপোনালোককো দেখাম। আৰু এতিয়া পাই গ'লো শনি মন্দিৰ। এইটোৱে পূজা চাই ঘৰত যাম, ৰাতি বহুত হৈ গ'ল। তো এইটো ওপৰত দেখিছে যে আপোনাৰ গল্ডেন কালাৰ, সেইটো গল্ডেন কালাৰ নহয় সেইটো, আৰু এইটো কইন্স টেম্পল হয়। সকলোবোৰ কইন্সেৰে বনাইছে। ওপৰত যোনটো গল্ডেন কালাৰটো আছে, সেই কালাৰটো হ'ল আপোনাৰ 10 টকীয়া যোনটো কইন্স, সেইটো দি আঠা লগালগে সেইটো দি বনাইছে। আৰু তলত যোনটো ষ্টিল কালাৰটো আছে, সেইটো আপোনালোকৰ 1 টকীয়া হয়। মই দেখাম আপোনালোকক ওচৰৰ পৰা জুম কৰি, আপোনালোকে চাব। তো সৰুটো 1 টকীয়া, আৰু কইন্স টেম্পলটো যোনটো লিখা আছে সেইটো গল্ডেন কালাৰৰ। এইটো মানে আপোনাৰ 10 টকীয়া কইন্সটো দি তৈয়াৰ কৰা হৈছে। তো এক চাওক, সকলোবোৰ সৰু 1 টকীয়া, চব যিমান আছে চব সৰু 1 টকীয়া তলত। আৰু ওপৰত আপোনালোকে চাওক, ওপৰত চব 10 টকীয়া। মই আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিম। তো চাওক, ধৰিব পাৰেনে নাই গম নাপাওঁ বাৰু, জুম কৰি দিছোঁ তথাপিতো। চাওক সকলোবোৰ 10 টকীয়া। M2টো 10 টকীয়া লগাইছে, P2টো 10 টকীয়া লগাইছে, চবতে মানে 10 টকীয়া। L2টো 10 টকীয়া লগাইছে। একে ওপৰত মই লৈ যাম জুম কৰি। তো চাওক সকলোবোৰ 10 টকীয়া। এতিয়া ব'লক ভিতৰৰ ফালে দেখাই দিমগৈ। 1 টকীয়া আপোনালোকে দেখিছে, এইটো 1 টকীয়া আৰু এইবিলাক 10 টকীয়া। গোটেই মণ্ডপটো আপোনাৰ পইচা দি সজাই ৰাখিছে, 1 টকীয়া আৰু 10 টকীয়া দি। তো চাওক সকলোবোৰে যিমান দেখি আছে মানে সকলোবোৰ 1 পইচা। চাওক মই দেখাই আছোঁ আপোনালোকক, সকলোবোৰ কইন্স 1 টকীয়া আৰু 10 টকীয়া দি বনাইছে। ভাল লাগিছে, পৰি আছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো অহাকালিলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। নগাঁৱত আৰু পূজা আছে, আৰু পূজাত দেখাম আপোনালোকক। তো তেতিয়ালৈকে বাই বাই, শুভৰাত্ৰি।